হেল্ল' গাইজ, আশা কৰিছোঁ সকলোৱে ভাল আৰু যিহেতু বিহু বতৰ সকলোৱে চাগে বিহু ভালে ভালে গৈছে আৰু আজি আমি দেউতা আৰু মই যাবলৈ ওলাইছোঁ মামাৰ ঘৰ। ক'ত আৰু কেনেকৈ মানে কোনটো ৰাস্তাই ক'লে যাম মানে চব দেখুৱাই থাকিম চাটিৰ ভিতৰতো সেইখনকে বাই ফাইনেলি ওলাইছোঁ। এইটো হেলমেট লৈ লৈছোঁ আৰু এইফালে দেখুৱাই আছোঁ দিয়ে মোৰ লগত কোন যাব। সেয়া দেউতা যাব মোৰ লগত, মামা স্কুটি লৈ লৈছোঁ। এয়া ধুনীয়াকৈ কিবা কিবি লৈ লৈছোঁ। এয়া ফাদাৰ পূৰা হেলমেট পিন্ধি লৈছে। এখন আমাৰ স্কুটি লৈ ওলাইছোঁ আৰু চাব ভিডিঅ'টো কিমান পাৰোঁ দেখুৱাম আৰু কিমান পাৰোঁ নাজানো। এইগৰাকী আমাক বিদায় দিবলৈ লৈছে আৰু আমি পাইছোঁহি গাড়ী গাঁও। এয়া অলপমান কিবা এটা হ'ল সেইকাৰণে ৰখি দিলোঁ আৰু যেনিবা অকণমান দেউতাক চলাবলৈ দিছোঁ। এয়া দেউতাই চলাইছে আৰু ধুনীয়াকৈ মিঠাই লৈ লৈছোঁ। এয়া লৈ লগাটো ফাইনেলি আমি পাই গ'লোহি মামাৰ ঘৰ আৰু মামী মানে ভিতৰত কিবা বনাই আছে আৰু এইফালে মামাৰ লগত কথা পাতি আছে। দেউতাই এয়া আকৌ এনিয়ে মৰম কৰি ৰখি দিছে। এতিয়া শুকাই আছে বুলিহে, নহ'লে এইফালে আহিবই নোৱাৰিলোঁ। কুকুৰ অ' মামাটি কি কৰিছে? লাগি আছে এতিয়া অলপ আগত অকণমান দেৰি হ'ল আৰু বেছি দিন নহয়। অঁ কৰিছোঁ। সেইবোৰ কোন বহি আছে নো? এনি এনি এইফালে চা টিক টিক ওচৰতে এনেকৈ মানে আৰু ফুৰি আছোঁ আৰু যিহেতু বন্ধ পাইছোঁ। বন্ধ মানে কাইলৈ যামগৈ বুলি ভাবিছোঁ। তাৰপিছত পৰহিলৰ পৰা আকৌ কলেজ আছে। সেয়া আৰু দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এতিয়া আন্ধাৰে হ'ব হ'ল আৰু আজি মানে আপোনালোকে গম পায় মই যিহেতু মামাৰ ঘৰত আছোঁ। আজি মানে ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু এইফালে আমাৰ ফাদাৰে কাম কৰিছে দেখুৱাই খেৰবোৰ অলপমান জাপি দিছে আৰু আজি যামগৈ বুলি ভাবিছোঁ যে সেইকাৰণে অকণমান কৰি থৈ যাওঁ এনেকৈ বুলি কৰিছে আৰু এইফালে গোঁসাই ঘৰ মানে ককা সকাম আছিলে যে যিহেতু হৈ গৈছে বেছিদিন হোৱাই নাই, সেইকাৰণে মানে বস্তুবোৰ ইমান ভাৰী চিজিল হোৱাকৈ নাই আৰু এতিয়াও। আৰু মই বহি আছোঁ এইফালে। আজি চাগে যাওঁতে ভিডিঅ' নকৰিবও পাৰোঁ, যিহেতু মই গাড়ী চলাম বুলি ভাবিছোঁ আৰু মেলা হৈ আছে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই সকলোকে। আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।